নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাৰ্কাছ নাথানেল লিখা চাইল্ডহুড নামৰ কবিতাটিৰ অসমীয়া সাৰাংশ আলোচনা কৰিম। বলা তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। চাইল্ডহুড হৈছে মাৰ্কাছ নাথানৰ দ্বাৰা ৰচিত এটি কবিতা, য'ত কবিয়ে তেওঁৰ ল'ৰালিকাল হেৰুওৱাৰ বাবে দুখ প্ৰকাশ কৰিছে। কবিয়ে প্ৰশ্ন কৰিছে যে তেওঁৰ ল'ৰালিকাল কেতিয়া শেষ হ'ল। কবিয়ে ইয়াৰ উত্তৰ এনেদৰে বিচাৰি পাইছে যে যেতিয়া তেওঁ 11 বছৰ অতিক্ৰম কৰিছিল বা যেতিয়া তেওঁ জানিবলৈ পাইছিল যে স্বৰ্গ আৰু নৰকৰ ধাৰণা কাল্পনিক আৰু সেইবোৰ বাস্তৱত যেতিয়া দেখা পোৱা নাছিল, আনকি ভূগোলৰ কিতাপতো যেতিয়া দেখা পোৱা নাছিল বা ভূগোলৰ কিতাপৰ পৰাও গম পোৱা নাছিল, তেওঁ ভাবিছিল যে সেয়াই হৈছে শৈশৱৰ অৰ্থাৎ ল'ৰালিকালৰ শেষ বা অন্ত। তেওঁ অনুভৱ কৰিছিল যে এডাল্টহুড বা প্ৰাপ্তবয়স্ক হোৱা আৰু শৈশৱকাল বা ল'ৰালিকাল হেৰুওৱাটো অনুক্ৰমিক, অৰ্থাৎ ই ক্ৰমত বৃদ্ধি হয় আৰু এইবোৰ বৃদ্ধিৰ বিভিন্ন পৰ্যায়। কবিয়ে এয়াও অনুমান কৰে যে যেতিয়া তেওঁৰ বয়স 11 বছৰ হৈছিল, তেওঁৰ বিচাৰ বুদ্ধি কৰাৰ ক্ষমতা হৈছিল বা মানুহৰ দৰে ভাবিবলৈ তেওঁ আৰম্ভ কৰিছিল। হয়তো ঠিক সেইখিনি সময়তে তেওঁ অনুভৱ কৰিব পাৰিছিল যে প্ৰাপ্তবয়স্কসকলক যিমান ভাল বুলি ভবা যায় সিমান ভাল নহয়। তেওঁলোকে প্ৰায়ে প্ৰেমৰ কথা পাতিছিল আৰু সমাজত কেনেদৰে প্ৰেম প্ৰচাৰ কৰিব লাগে সেই বিষয়ে কথা কৈছিল, কিন্তু কথামতে তেওঁলোকে কাম কৰা নাছিল। কবিয়ে দুখ মনেৰে একেটা প্ৰশ্নকে পুনৰ দোহাৰিছিল যে তেওঁ বাৰু কেতিয়া আৰু ক'ত তেওঁৰ শৈশৱকালটো হেৰুৱাইছিল। কবিয়ে অনুভৱ কৰে যে তেওঁ সিদিনাখনেই তেওঁৰ শৈশৱকাল হেৰুৱাইছিল যিদিনাখন তেওঁ নিজৰ মনটো প্ৰকৃততে নিজৰ বুলি ভাবিবলৈ লয়, যেতিয়া তেওঁ প্ৰাপ্তবয়স্কসকলে বাস্তৱিকতাৰ বিপৰীতে নিজকে মহান বুলি অভিনয় কৰা কথাবোৰ বুজিবলৈ লয়, যেতিয়া তেওঁ নিজে ভাবিবলৈ সক্ষম হয় আৰু তেওঁৰ বিচাৰ বুদ্ধিবোৰ তেওঁৰ সম্পূৰ্ণ নিজা, লগতে যেতিয়া তেওঁ নিজৰ পথ নিজেই বাছি ল'ব পাৰে, সেই দিনটোতে তেওঁৰ শৈশৱকাল হেৰাই যায়। কবিয়ে শেষত ভাবে যে তেওঁৰ ল'ৰালিকাল কোনোবা পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে, যিটো তেওঁ কেৱল এটা নিষ্পাপ শিশুৰ প্ৰতিচ্ছবিতহে দেখা পায়। ভিডিঅ'টি এইখিনিতে শেষ হ'ল। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ ফৰ ৱাচিং।